নাম প্ৰসংগ চলি গতিকে তাৰ মাজতে আনুষ্ঠানিক ৰক্ষা কৰিব লগা হোৱাৰ বাবে এই হয়তো যাম এদিন লগত পেহী গৈ যাম যে চাহটো খাব পৰা যায় ইয়াত উজলি উঠিব এয়া মোৰ একান্ত বিশ্বাস মাননীয় গোস্বামী প্ৰভুক আমি সদায় পাওঁ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত মই যেতিয়াই গৈছোঁ য'তেই গৈছোঁ তাক পাওঁ যদিও মই এইবিলাক অনুষ্ঠানত অলপ কমকৈ যোৱা হয় তেখেতৰ যি সুন্দৰ আদৰ্শ তেখেতৰ যি সুন্দৰ জ্ঞান গম্ভীৰ যি তেখেতৰ মতামত সেই জ্ঞান গম্ভীৰ মতামতে আমাৰ ভকত বৈষ্ণৱ সমাজখনক যেন এক নতুন দৃষ্টিৰে আমি পুৰণি নাৰ কাপোৰ আঁতৰাই যেন নতুনৰ ফালেৰে আমি গতি কৰিব লাগে আমি যি কথা নাজানো সেই কথা আমি শিকাত বা যি আমি জানো তাক আনৰ লগত আলোচনা কৰাত আৰু সেই আলাপ আলোচনাৰ মাজেৰে এই ধৰ্মীয় নামঘৰৰ বৰলাই খুঁটাত বহি আমাৰ যিসকল অগ্ৰজ যিসকল জ্ঞানগম্ভীৰ ভক্তিমূলক যিসকল ব্যক্তি সেই ভক্তিমূলক ব্যক্তিয়ে দিয়া সামাজিক বান্ধোনৰ যিখিনি নীতি নিৰ্দেশনা এই সামাজিক বান্ধোনৰ নীতি নিৰ্দেশনাবিলাক যেন সকলোৱে মানি চলাটো একান্ত পৰম কৰ্তব্য বুলি পেলাই মই ভাবোঁ এই মুহূৰ্তত গুৰুজনাৰ প্ৰতি কেৱল মই মোৰ আন্তৰিক অৰ্ঘ্য যাচিছোঁ মই নকওঁ গুৰু ধৰ্মৰ বিষয়ে মই বিশেষ আজি কোনো ধৰণৰ কথাই নকওঁ কেৱল এটা